ভাগৱত জ্যোতি দ্বিতীয় সংখ্যা ইয়াত বহুত আৰ্টিকেল মই দেখিবলৈ পাইছোঁ। নাম ক'লে বহুত সময় লাগিব। প্ৰথমে আছে পৃথিৱী আৰু ধৰ্মৰ কথোপকথন, হৰিপ্ৰসাদ চলিহা। দ্বিতীয় শ্ৰী গুৰু পাদপদ্ম কেৱল ভকতি স্বপ্ন। তৃতীয় উত্তম ভক্তিশাস্ত্ৰ শ্ৰীমদ ভাগৱত পুৰাণ, এটি তাত্ত্বিক অধ্যয়ন। পিছত আছে শ্ৰীমদ ভাগৱত মহাপুৰাণ প্ৰমুখে বহুতো তত্ত্বগধুৰ লিখনিৰে আপোনালোকৰ এই ভাগৱত অনুষ্ঠানৰ দলিল তুল্য লাইক উঠা এই ভাগৱত জ্যোতি ইয়াত উন্মোচন কৰা হ'ল। আজি মই পৰম সৌভাগ্যান্বিত, মোৰ অভাজনৰ দ্বাৰা এই ভাগৱত জ্যোতি গ্ৰন্থখন উন্মোচন কৰা হ'ল। ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ, ভাগৱত জ্যোতি, জ্যোতি শব্দৰ অৰ্থ হৈছে পোহৰ। যি পোহৰে আন্ধাৰ দূৰ কৰাই উজ্বলাই তোলে, তাৰ ফলত আমি প্ৰতিটো বস্তু দেখিব পাৰোঁ। যেনেদৰে ৰাত্ৰি সূৰ্য নাথাকে, ৰাতিপুৱা সূৰ্য উদয় হৈ নিজৰ ৰশ্মিৰে নিজৰ পোহৰেৰে গোটেই পৃথিৱী উদ্ভাসিত কৰি তোলে আৰু পৃথিৱীৰ প্ৰতিটো বস্তু আমি দেখিবলৈ সমৰ্থ হওঁ। ঠিক আমি কলিহত জীৱ, আমি কলিযুগৰ এই মানৱ জীৱ, মানৱ কুল শ্ৰেষ্ঠ জীৱ। আমি বিষয়, বাসনা, লোভ, মোহ, মদ, মাৎসৰ্য আদি ষড়ৰিপুৰ দ্বাৰা আমি নিজক হেৰুৱাই পেলাইছোঁ। গীতাত কৈছে ত্ৰিবিধং নৰকস্য ইদং দ্বাৰং নাশং আত্মানঃ কাম ক্ৰোধ লোভস্তস্মাদেত্ৰয়ং তেজেত। তিনিটা নৰকৰ দুৱাৰ, তিনিটাৰ যিকোনো এটাই মানুহক উপদগামী কৰাব পাৰে। গতিকে এই আন্ধাৰৰ পৰা, এই মায়াৰ তাপৰ পৰা যদি আমি উদ্ধাৰ পাব বিচাৰোঁ, আমি যদি প্ৰকৃত জীৱনৰ লক্ষ্য চৰিতাৰ্থ কৰিব বিচাৰোঁ, আমি যদি মানৱ জীৱন ধন্য কৰিব বিচাৰোঁ, তেনেহ'লে এই জ্যোতিতুল্য অষ্টাদশ মহাপুৰাণৰ শ্ৰেষ্ঠ মহাপুৰাণ শ্ৰীমদ ভাগৱত পুৰাণৰ সূৰ্যৰ আলোকেৰে আমাক আলোকিত কৰি তুলিব লাগিব। সেই হেতুকে মহাপুৰুষজনাই দশমত কৈ গৈছে, ভাগৱতে হৈছে পৰম শাস্ত্ৰ। গতিকে ভাগৱত, এই ভাগৱতৰ নামত এই ভাগৱত জ্যোতি স্মৃতি গ্ৰন্থখন ইয়াত উন্মোচন কৰা হৈছে। কলিযুগৰ উত্তম শাস্ত্ৰ শ্ৰীমদ ভাগৱত মহাপুৰাণ, সর্ববেদান্ত সারমহি শ্রীমদ ভাগবতম ইষ্যতে। সমস্ত বেদান্তৰ সার শ্রীমদ ভাগবতক কোৱা হৈছে। আমাৰ সনাতন ধৰ্মৰ তিনিটা প্ৰস্থান, শ্ৰুতি প্ৰস্থান, ন্যায় প্ৰস্থান আৰু স্মৃতি প্ৰস্থান। শ্ৰুতি প্ৰস্থান হৈছে বেদ উপনিষদ, আৰু বেদ উপনিষদৰ সাৰক লৈ বেদদেৱে স্মৃতি ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ ৰচনা কৰিছে। আৰু আন এখন প্ৰস্থান হৈছে গীতা, আৰু এই বেদ উপনিষদৰ সাৰ হৈছে ব্ৰহ্মসূত্ৰ। আকৌ ব্যাসদেৱে দ্বিতীয় মহাপুৰাণ ব্ৰহ্মসূত্ৰ বেদ আদিৰ বিভাজন কৰাৰ পিছতো শান্তি, পৰম শান্তি পোৱা নাছিলে। বদৰিকা আশ্ৰমত নদীত স্নান কৰি যেতিয়া বিষণ্ণ মনে বহি আছিলে, গুৰুদেৱক স্মৰণ কৰিছিলে। গুৰু আহিয়ে পৰম তত্ত্ব কথা কৈছিলে, তুমি যাক পালে পোৱাৰ একো নাথাকে, যাৰ কৃপা হলে কৃপা পোৱাৰ একো নাথাকে। সেই গোবিন্দৰ লীলা কীৰ্তন বিষয়ক তুমি শাস্ত্ৰ প্ৰণয়ন কৰা নাই, তাৰ কাৰণে তোমাৰ মনত শান্তি নাই বুলি কৈছিলে। পিছত ব্যাসদেৱে সেই নাৰদৰ পৰা যি চতুৰ্শ্লোকী মহাভাগৱত পাইছিলে, তাকে লৈ দ্বাদশ স্কন্ধত 18,000 শ্লোকত এই মহাভাগৱত পুৰাণ সূৰ্য ৰচনা কৰিলে। আজি ইয়াত এই ভাগৱত যজ্ঞানুষ্ঠান কি প্ৰয়োজন, কি প্ৰাসংগিকতা এই আধুনিক যুগত ভাগৱত, সেই কথাটো আমি ব্যাসদেৱৰ কথাতে জানিব পাৰোঁ। ব্যাসদেৱে গৰুড় পুৰাণৰ সুন্দৰভাৱে লিখি গৈছে, অৰ্থ অয়ং ব্ৰহ্ম
ব্রহ্মসূত্রাণাং ভারতার্থ বিনিময় গায়ত্রী ভাষ্যরূপ অর্থ বেদার্থ পরিবৃংহিত। এই ভাগবত ব্রহ্মসূত্রর সার। ব্রহ্মসূত্র জানিলে যে কৃপা লাভ হয়, সেই ভাগবত ব্রহ্মসূত্রের টিকা ভাষ্য তুল্য। ভাগবত পড়িলে সেই একে ফল লাভ হয়। অর্থ এমন ব্রহ্মসূত্রাণাং ভারতার্থ বিনিময়। মহাভারতর সমস্ত সিদ্ধান্ত তত্ত্ব কথা ইয়াত আছে। গায়ত্রীর ভাষ্যরূপ সমস্ত পুরাণের সার। আর সুত গোস্বামীয়ে নৈমিষারণ্য ঠিক একই কথাকে কইছে। কি কইছে? নদীনাং যথা গঙ্গা দেবানামস্তুত যথা বৈষ্ণবানাং যথা শম্ভু পুরাণানাং ইদমস্তথা। যেনেদৰে নদীৰ মাজত শ্ৰেষ্ঠ গংগা, দেৱতাসকলৰ মাজত শ্ৰেষ্ঠ পৰম পুৰুষ শ্ৰীকৃষ্ণ, বৈষ্ণৱৰ মাজত মহাবৈষ্ণৱ স্বয়ম্ভু শিৱ, ঠিক তেনেদৰে এই ভাগৱত পুৰাণ হৈছে সৰ্ব পুৰাণৰ শিৰোমণি। গতিকে এই ভাগৱত পুৰাণ কৰিলে কি হয়? ভাগৱত পুৰাণৰ পৰম ফল হৈছে হৰি নাম। হৰি নামৰ মাধ্যমেৰে ভক্তি জাগৰিত কৰা, লীলা জানাৰ মাধ্যমেৰে ভক্তি জাগৰিত কৰা। গীতাত কৈছে জন্ম কৰ্ম দিব্যমেব চ ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহং পুনৰ্জন্ম নৈতি মামেতি স অৰ্জুন। হে অৰ্জুন, মোৰ জন্ম কৰ্ম অলৌকিক, আৰু এই অলৌকিক জন্ম কৰ্মৰ ৰহস্য যি হৃদয়ঙ্গম কৰিব পাৰিব, তেনে এই মানৱ জীৱন শৰীৰ ধন্য কৰাৰ উপৰিও অন্তিমত মোকেই লাভ কৰিব। গতিকে এই লীলা ৰহস্য, এই লীলা তত্ত্ব যদি আমি হৃদয়ঙ্গম কৰিব যাওঁ, তেনেহ'লে আমি ভাগৱত শ্ৰৱণ কৰিব লাগে, ভাগৱত পঠন কৰিব লাগে। আৰু এই ভাগৱতে আমাক কি স্মৰণ কৰাই দিয়ে? নামৰ কথা স্মৰণ কৰাই দিয়ে। কিয়নো কলিযুগৰ যুগ ধৰ্ম হৈছে নাম। হৰে ৰে নাম, হৰে ৰে নাম, হৰে ৰে নামৈব কেৱলম কলৌ নাস্তেব 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 গতিৰ। কলিযুগত হৰি নামে একমাত্ৰ মুক্তি লাভৰ উপায়, পৰম কৃপা লাভৰ উপায়। এইটো বৃহৎ নাৰদী পুৰাণৰ কথা, যিটো চৈতন্য মহাপ্ৰভুৱে কৈ গৈছে। হৰি নাম, হৰি নাম আমাৰ শংকৰদেৱ মহাপুৰুষ জনাই কৈ গৈছে, আমাৰ কৃষ্ণানন্দ দেৱ জনাই আমাক মাৰ্গদৰ্শন কৰাই কৈ গৈছে। গতিকে আমি কিমান ভাগ্যৱান, ইয়াত সপ্তাহব্যাপী 7 দিনীয়া ভাগৱত যজ্ঞানুষ্ঠান হৈ আছে। গতিকে আমি আহক 7 দিন যি ভাগৱত অনুষ্ঠান হ'ব, আমি সকলোৱে এই যজ্ঞত একোজনকৈ সাধক হিচাপে উপস্থিত হৈ, একোজনকৈ সাধক হিচাপে কাৰ্য কৰি আমাৰ মানৱ জীৱন ধন্য কৰি তোলোঁ। তেতিয়া আমি পৰম কৃপা পাত্ৰ হ'ব পাৰিম। এই আশা ৰাখি এই ভাগৱত জ্যোতিৰ উন্মোচন কৰা হ'ল বুলি মই আশা ৰাখি মোৰ বক্তব্য মই ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।